like my hi guys পুনৰ স্বাগতম জনাইছো YouTube চেনেল বাপি ব্লগত যেটাকে বহুত ভিডিও আছে আজি এটা ভিডিও দিম ঘৰৰে ভিডিও তো ঘৰত কোনো নাই তো এতিয়া বৰ্তমান ভাত বনাব লাগে ৰাতি 10টা বাজে তো দেখিছে আলু কাটিছো আলু কি কৰিম মানে দালি কি কৰি দিছো আৰু এতিয়া দিম দালি আলু ভাজি আৰু ভাত বাকি একো নাই কিয়নো ঘৰত কোনো নাই আজি So মই অকলে তো কি থাকিব কেনেকৈ বনাও চাই থাকিব আলু আৰু এতিয়া আলু আৰু দালি একেলগে বইল দিম কিয়নো একেলগে বইল দিলে অলপ গেছটো কম যাব কিয়নো এতিয়া বইল দিওঁ তো বইল দি আছোঁ গেছটো জ্বলাব লাগে তো গেছটো জ্বলাব কাৰণে ৰেগুলেটৰটো দি লওঁ আৰু আপোনাৰ এতিয়া মই বনাম চাওক গেছটো জ্বলালোঁ গেছটো জ্বলি দি দিলোঁ গেছ ঢাকন দিলোঁ দুটা মাৰিব তাৰপিছত বন্ধ কৰি দিম দি দিলোঁ জ্বলি আছে আৰু দুটা হুইচেল মাৰাৰ পিছত হৈ যাব তো ভাত আছে আৰু ঠাণ্ডা ভাত আছে তো এইখিনি লগত মিক্স কৰি দিম এক টেমা চাউল লৈ কেনে তো ঘৰ আমাৰ একো নাই এখনে ঘৰ আমাৰ এই চাই থাকিব কাৰণে পিঁয়াজ লৈছোঁ কাটি পিঁয়াজ কাটি পিঁয়াজ কাটি দালি সম্ভাৰ দিব লাগিব দালি সম্ভাৰ কোনে কেনেকৈ দিছে কমেণ্ট কৰি জনাব মই কিন্তু আলু দালি পিঁয়াজটো নহৰুটো আৰু পাঁচফোৰণ দি সম্ভাৰ দিওঁ কেনেকুৱা মজা মই নিজে নাজানো আপোনালোকে কেনেকৈ সম্ভাৰ দিয়ে কি দিয়ে সম্ভাৰত তো কমেণ্ট কৰি জনাচোন সম্ভাৰ দিব আৰু ফুচফুচ হৈ আছে গেটা দিছোঁ দেখা নাই কাপোৰেদি সম্ভাৰ দি দিছে সম্ভাৰ দিম কেৰাহী উঠাইছোঁ পিঁয়াজ কাটিছোঁ ইফালে এই নহৰু এইকেইটা দিম নহৰু থৈ দিলোঁ পাঁচফোৰণ আপোনাৰ তেল লংগুৰা আছে আলু ভাজি আছোঁ আলু ভাজিয়াই ক'লে খালে ভাল লাগে সোৱাদ লাগে নিমখ দে নিমখ অলপ দে দাইলত দি দিলে দাইলত অলপ নিমখ দিছোঁ লংগুৰা দে আলু দালি কালাৰটো কেনেকুৱা হৈছে আলু ভজা এটা বাৰে দে ভিডিঅ'টো চাই কি হৈছে কি নহয় নাজানো ভিডিঅ'টো অলপ চাই ভাল পাইছে তো অলপ সহায় কৰক ছাবস্ক্ৰাইব কৰি কেনে আৰু মোক আগলৈ যোৱা সহায় কৰক তো আজিলৈ এৰিছোঁ তো নেক্সট ভিডিঅ' অলপ ভালকৈ দিম কিন্তু এতিয়া বৰ্তমান শ্বৰ্টবোৰ দি আছোঁ তো নেক্সট ভিডিঅ' কি আহে আপোনাক আগতীয়াকৈ শ্বৰ্টত দি জনাই দিম তো আজিলৈ এৰিছোঁ ধন্যবাদ